ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে গোগামুখৰ হৰ্ষ বাহাদুৰ চেত্ৰীয়ে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন তৰফৰ ফালৰ পৰা হৰ্ষ বাহাদুৰ চেত্ৰীলৈ পিলাৰ অৱ ছ'চাইটিৰ 2021 আৰু 22 বৰ্ষৰ বঁটা দি আগবঢ়োৱা হয়। ভাৰতবৰ্ষৰ পিছপৰা জাতি জনগোষ্ঠীৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবেই ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন এই সংস্থাটোৱে এই বঁটাটি প্ৰদান কৰা হয়। গোৰ্খা জনগোষ্ঠীলৈ আগবঢ়োৱা অৱদান আৰু গোৰ্খা সাহিত্য শাখিত পৰিষদৰ দাবীত চলোৱা সংগ্ৰামৰ বাবেই ধেমাজি জিলাৰ গোগামুখ নিবাসী হৰ্ষ বাহাদুৰ চেত্ৰীক যোৱা 19 আগষ্টত দিল্লীত এই সন্মান প্ৰদান কৰা হয়। আজি হৰ্ষ বাহাদুৰ চেত্ৰীৰ স্বগৃহত উপস্থিত হোৱা গোৰ্খা কমিটিৰ চিভিল ছ'চাইটি লটাৰী ওমেন ষ্টুডেণ্ট ইউথ অৰ্গেনাইজেশ্যন অফ আছামৰ উদ্যোগত গোগামুখ নগৰৰ পৰা মহৰি কেম্পৰ প্ৰায় 5 কিলোমিটাৰ খোজকাঢ়ি সন্মান যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে। এৱাৰ্ড পাইছোঁ, এইটো এৱাৰ্ডটোৰ নামটো হৈছে কি পিলাৰ্ছ অফ দ্য ছ'চাইটি। আৰু যিটো সংগঠনে এই এৱাৰ্ডটো দিছে এইটো ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত এফিলিয়েটেড ছ'চিয়েল জাষ্টিছ ফৰ ইণ্টাৰনেশ্যনেল চিভিল ৰাইটছ কাউন্সিল। আৰু আমাৰ ইণ্ডিয়াত ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট মিনিষ্টাৰ অফ ইণ্ডিয়া তাৰ আণ্ডাৰত তেওঁলোক এফিলিয়েটেড হৈ আছে বুলি গম পাইছোঁ ইতিমধ্যে দিল্লীত গৈ। এই এৱাৰ্ডটো যোৱা 19 তাৰিখে মোক দিল্লীত কনষ্টিটিউশ্যনেল ক্লাবত দিছে। বিশ্বৰ বহুতো দেশৰ USA UKৰ পৰা আৰম্ভ কৰি 10-12খনমান দেশৰ তেওঁলোকৰ এৱাৰ্ডীবিলাক তাতে উপস্থিত আছিলে। তেওঁলোকে 10টা বেলেগ বেলেগ শিতানত এৱাৰ্ডবিলাক প্ৰদান কৰিছে। কাম কৰি খোৱা খাটি খোৱা অসমীয়া আছিলে, গতিকে তেনেকুৱা ধৰণৰ খাটি খোৱা অসমীয়াৰ মই এটা সন্তান, মই নিজেও এটা অসমীয়া বুলি গৌৰৱবোধ কৰোঁ। গতিকে এই যি সন্মান পাইছোঁ মই খুদুৰ আজি মোৰ প্ৰায় 1981 চনৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মই সংলগ্ন হৈ জাতিৰ কাম কৰিছোঁ, অসমীয়া জাতিৰ কাম কৰিছোঁ। আছুৰ থাকি মই বিদেশী খেদা আন্দোলন কৰিছোঁ। আকচুত থাকি মই বিভিন্ন আমাৰ জাতীয় সংগঠন মিচিং, ৰাভা, তিৱা আদি কৰি যিমান জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে তেওঁলোকৰ লগত একেলগে লগ লাগি বৃহত্তৰ অসমীয়া জাতি আকৌ পুনৰ ঠন ধৰি উঠাৰিবৰ কাৰণে কাম কৰিবৰ কাৰণে প্ৰত্যেকটো জাতি জনগোষ্ঠীক যাতে আমি সকলোৱে সমমৰ্যাদাৰে চাওঁ, আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সম উত্তৰণ যাতে হয়, এনেকুৱা ধৰণৰ কামত আমি ব্ৰতী হৈছিলোঁ। গতিকে মই ভাবিছোঁ আজি সেইকাৰণে মই আজি সুখী হৈছোঁ। আজি এই যিটো বঁটা প্ৰদান কৰিছে এই বঁটাটো কেৱল গোৰ্খাসকলৰ কাৰণে স্বীকৃতি প্ৰদান কৰা নাই, মই ভাবোঁ ই অসমৰ অসমীয়া জাতিসত্তাৰ পক্ষত এটা ডাঙৰ স্বীকৃতি বুলি ভাবিছোঁ। হৰ্ষ বাহাদুৰ চেত্ৰী অধ্যক্ষ গোৰ্খা সাহিত্য শাখিত দাবী সমিতি, আজি তেওঁ যি পিলাৰ অফ ছ'চাইটিছ এৱাৰ্ড পাইছে, এৱাৰ্ড পোৱাত আমি সকলো গোগামুখবাসী লগতে অসমৰ বিভিন্ন ঠাইত বসবাস কৰা গোৰ্খাসকল অতি গৌৰৱান্বিত। আৰু তেওঁৰ যিটো সন্মান আজি পাইছে, এই সন্মান অকল গোৰ্খাৰ জাতিৰ কাৰণে নহয়, সমগ্ৰ অসমত বসবাস কৰা সকলোৰ সন্মানৰ প্ৰতীক হয়। গতিকে আমি ভাবোঁ অনাগত দিনবিলাকত তেওঁ গোৰ্খাৰ লগতে অসমৰ সকলো জনগোষ্ঠীৰ হৈ পেলাই কৰ্ম কৰি যাব আৰু অসমৰ উন্নয়নৰ কাৰণে তেওঁ সকলো কামত আগুৱাই লৈ যাবলৈ বুলি আমি আশা ৰাখিছোঁ। আৰু মই বিশেষকৈ তেওঁক এই সন্মান পোৱাৰ কাৰণে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁগৈ। হয়, এৱাৰ্ডৰ পৰা আমি আজি ইয়াত খুবেই আনন্দ হৈছোঁ, যিহেতু তেওঁ আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিলে কেন্দ্ৰীয় সমিতিৰ। বৰ্তমান সদ্যহতে এতিয়া গোৰ্খা অট'নমাছ যিমান কাউন্সিল কমিটিৰ তেওঁ অধ্যক্ষ হয়। তেওঁ আপোনাৰ UN অৰ্গেনাইজেশ্যন ডেছা বুলি কোৱা যোনটো ইউনিভাৰ্চিটি এফিলিয়েটেড অৰ্গেনাইজেশ্যন হয়, তাৰ পৰা তেওঁ এৱাৰ্ড পাইছে, ইণ্টাৰনেশ্যনেল এৱাৰ্ড। আৰু এৱাৰ্ডৰ নামটো হ'ল পিলাৰ্ছ অফ দ্য ছ'চাইটি। আৰু তেওঁ যোনটো 1996 পৰা এতিয়ালৈকে যোনটো মুভমেণ্ট কৰি আছে, তেওঁ পদযাত্ৰা কৰিছিলে আপোনাৰ জোনাইৰ পৰা গুৱাহাটীলৈকে। এইটো কৈছে মাৰাথন মাৰ্চ, 650 কিলোমিটাৰ তেওঁ ইয়াৰ পৰা পদযাত্ৰা নিজৰ জাতিৰ হকে তেওঁ মাত মাতিবৰ কাৰণে যেতিয়া NRC যেতিয়া ইছ্যু চলি আছিলে 2016 সময়ত, সেইটো সময়ত তেওঁ এটা মাৰাথন মাৰ্চ কৰিছিলে। এই মাৰাথন মাৰ্চৰ OIৰ কাৰণে, অৰিজিনেল ইনহেবিটেণ্টৰ কাৰণে তেওঁ মাৰাথন মাৰ্চ কৰিছিলে। আৰু সেই বুলিয়ে নহয়, আৰু বিভিন্ন তেওঁ যোনটো 1996 পৰা যোনটো আন্দোলন কৰি আহিছে 2020লৈকে, আৰু ছ'চাইটিৰ কাৰণে আমাৰ গোৰ্খা কমিউনিটিৰ কাৰণে যোনটো পৈতৃক যোনটো আমাৰ অধিকাৰ হয়, আমি ইয়াৰ খিলঞ্জীয়া জনগোষ্ঠী কিন্তু ইণ্ডিজিনাছ পিপল অফ আছাম বুলি যোনটো ইনহেবিটেণ্ট বুলি তেওঁ যোনটো আগৰ পৰা আন্দোলন কৰাৰ বাবে তেওঁ গোৰ্খা পাই যোনটো আন্দোলন কৰি আছে এজ এ খিলঞ্জীয়া মৰ্যাদা পাব লাগে বুলি, সেইকাৰণে তেওঁ আজি
গোগামুখৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট নিউজ সোৱণশিৰি।